মই তেনেহ'লে যাওঁৱে হ'বলে। বিচাৰৰ বাবে মূৰ চৰালৈ কুৰিবাৰ আহিলেও আপত্তি নাই। ডাঙৰীয়া, সোধাচোন তেওঁৰ কি ক'ব লগা আছে। হেৰৌ কচোন তোক কি লাগে? ডাঙৰ বস্তুকে লাগে, সিবাৰতকৈ লাখ লাখ গুণে ডাঙৰ। খৰধৰ নকৰিব, ধীৰে হাতে শুনক। এইবাৰ মই গোটা চেৰেক আউল লগা কথা মীমাংসা কৰিবলৈ আহিছোঁ। বাৰু কৈ যা, তোৰ কি ক'ব লগা আছে? এটা এটাকৈহে ক'ব পৰা যাব আৰু এটা এটাকৈহে মীমাংসা কৰিব লাগিব। বাৰু তই কৈ যাচোন। তেনেহ'লে শুনক ডাঙৰীয়া দেউতা, এই পোনছাতে সুধো, কোনে কাক গা ধুৱাই দিয়ে? আপদে বিপদে বা ৰঙে ধেমালিয়ে ঘৈণীয়েকে নিজৰ নিজৰ গিৰিয়েকক গা ধুৱাই দিব পাৰে? কিনো বৰ কথাটো, তাকে ৰজাৰ আগত বিচাৰ কৰাবলৈ আহিলি? নহয় দেউতা ঈশ্বৰ, স্বৰ্গদেউ ঈশ্বৰৰ আগত কোৱা কথা শিলৰ ৰেখা যে হন, সেয়েহে। বাৰু তাৰ পাছত? তাৰ পিছত দেউতা ঈশ্বৰ পোনছাতে সুধো, কোনে কাক তিয়নি সলাই দিয়ে? সেইটো আৰু নিজৰ ঘৈণীয়েকৰ বাহিৰে আন কোনে কৰিব? আমনি নেপাব দেউতা ঈশ্বৰ। আকৌ সুধো, কোনে কাক ভাত খুৱাই দিয়ে? সেইটো একে লগৰে কথা। তাৰ পিছত দেউতা ঈশ্বৰ, কোনে কাক তামোলী পীৰাত বহুৱাই তামোল খুৱাই দিয়ে? একেবিধ কথাকে কি পাগলি থাকে এইটোৱে? সেইটো ব্যৱহাৰ ঘৈণীয়েকে গিৰিয়েকক কৰে। বাছ দেউতা ঈশ্বৰ, খতম। আৰু এটা আছেগৈ, এইবাৰ কওকচোন আপুনি, কোনে কাৰ ধন সোণ সামৰি থয়? সেইটো নিজৰ গৃহিণীৰ কৰ্ম, তাকো সুধিব লাগিছেনে? ভাল, এইবাৰ সুধো, মোৰ প্ৰতি যদি এতিয়া কোৱা কথাখিনি কোনোবাই কৰে, তেনেহ'লে তেওঁৰ মোৰ কোন হ'ব? এওঁ বৰ সেই ধেমেলীয়া ডেকাহে। হেৰৌ, মই কৈছোঁ শুন, সেইজনী তোৰ ঘৈণী হ'ব। ভাল স্বৰ্গদেউ ঈশ্বৰ, স্বৰ্গদেউ ঈশ্বৰে কোৱা কথা যেতিয়া শিলৰ ৰেখা হেন হৈছে, তেনেহ'লে এতিয়া মই আচল কথাটো কওঁ। মাৰকে বা কাটকে এই ডাঙৰীয়াৰ লগত মোৰ জোঁৱাইৰ সম্বন্ধ ঘটিছে স্বৰ্গদেউ ঈশ্বৰ। কথা চল পাই কুকুৰে একেবাৰে গললৈকে জপিয়াই দেখোন। খং নকৰিব দেউতা, মই আগতে কৈ অহা কথাখিনিৰ সম্ভেদ ল'লেই বুজি পাব। সিদিনাখন যে আপুনি মোক 1,01,100 সোণৰ মোহৰ দিছিলে, সেইখিনি এতিয়া ক'ত ওলাব? ঘৰলৈ গৈ এবাৰ চাই আহিলে হ'ল। কতা ইমান পালেহি, তোৰ ইমান হাস, এতিয়া জম্বুলৈ পঠিয়াম, তই জনা নাই? ক্ষান্ত হোৱা ডাঙৰীয়া, অধৈৰ্য নহবা। ঐ, তই কোৱা কথাখিনি যে সঁচা, তোৰ কিবা প্ৰমাণ আছেনে? কোনোবা সাক্ষী আছেনে? আছে স্বৰ্গদেউ ঈশ্বৰ, ডাঙৰীয়া দেউতাৰ লিগিৰি ৰংদৈ ইয়াৰ সাক্ষী। তাইক মই লগতে লৈ আহিছো নহয়। বাৰু, তেতিয়াহ'লে ৰংদৈ কিয়ালৈ মতাই অনা হওক। স্বৰ্গদেউৰ জয় হওক। হেৰৌ, তই ৰংদৈ হওঁনে? তই এই ডেকাজনক ইয়াৰ আগতে দেখিছিলি নে? দেখিছো স্বৰ্গদেউ ঈশ্বৰ, সেইদিনা এই ডেকাজনে দুটুম সোণৰ মোহৰ ভাৰ বান্ধি লৈ ডাঙৰীয়া দেউতাৰ বহালৈ আহিছিল। বাৰু, তাৰ পাছত কি কি হৈছিল কৈ যা। মুখেৰে নামাত কিয়? স্বৰ্গদেৱে যি সুধিছে তাৰ উত্তৰ দি যা। এই ডেকাজনক তোৰ আইদেউৰাই গা ধুৱাই দিছিল নেকি? গা ধোৱাৰ পাছত তিয়নি সদায় বৰপীৰাত বহুৱাই ভাত খুৱাইছিল নেকি? মুখেৰে নামাত কিয়? ভাত খোৱাৰ পাছত তামোল খুৱাই দিছিল নেকি? সঁচা সঁচি উত্তৰ দি যা। বান্দিৰ দায় নধৰিব স্বৰ্গদেউ ঈশ্বৰ, এই ডেকাজনক যিয়ে মনৰ জোখাৰে ভাত এসাঁজ খুৱাই, তাকে 1,00,000 সোণৰ মোহৰ দি যাব বুলি কোৱাত ময়ে এওঁ আইদেউৰ ওচৰলৈ লৈ গৈছিলোঁ। পিছে তাৰ কথাৰ পাকত পৰি আইদেউয়ে তাক গা ধুৱাই দিব লগা হ'ল। সি বৰকৈ ধৰাত ভাত এগৰাকো খুৱাই দিব লগা হ'ল। ভাত খুৱাই দিয়াৰ পিছত তামোল এখনো খুৱাই দিব লগা হ'ল। তৎখিনি ডাঙৰীয়া দেউতাই দিয়া বুলি জানি আৰু ঘৰৰ ধন ঘৰতে ৰাখি থবৰ বাবেহে আইদেউয়ে এইখিনি কৰিছিল। তোৰ আইদেউৰে ঘৰৰ ধন ঘৰতে ৰাখিবলৈ গৈ মোক কি সৰ্বনাশ কাণ্ড কৰিলে তই গম পাইছ নাই? দেউতা ঈশ্বৰ, আপুনি এটা প্ৰমাণ পালে নহয়? তই মনে মনে থাক। মই যি বুজিলো এওঁৰ কথা সঁচা। বাৰু ৰংদৈ, তই এতিয়া যা। ভাল স্বৰ্গদেউ ঈশ্বৰ।
তোমাৰ সৰ্বনাশ হ'ল বুলি কিয় ভাবিছা ডাঙৰীয়া? মই আগতেই কৈছো, ভগৱানে যি কৰে ভাললৈহে কৰে। তুমি দেখিছানে এই ডেকাটিৰ কেনে বিচক্ষণ বুদ্ধি? এওঁ তোমাৰ জোঁৱাই হোৱাৰ উপযোগী, আৰু এওঁৰ বুদ্ধিৰ বলতে তোমাৰ ঘৰত গৈ তামুলী পিলা পালেগৈ, আৰু তাৰ বাবেই মই এওঁক আজি তামুলী উপাধি দিলো। এতিয়াৰ পৰা এওঁৰ নাম টেটুন তামুলী হ'ল। আশা কৰো এতিয়া আৰু তোমাৰ আইদেউ এওঁলৈ বিয়া দিয়াত কোনো আপত্তি নাথাকিব, কিয়নো এয়া ৰাজ উপদেশ হ'ল। ডাঙৰীয়া, যোৱা এতিয়া বিয়াৰ যোগাৰ কৰাগৈ। লিখিলে সাধু তিতা শুনিলো বুজিলো আমি পালো আনন্দ অতি অপাৰ, আনন্দ অতি অপাৰ, আনন্দ অতি অপাৰ, আনন্দ অতি অপাৰ। কথাতে কতা যায়, কথাতে বতা পায়, কথাতে কতা যায়, কথাতে বতা পায়। তে তুম তামুলি বুদ্ধির ভরালি কথারে বুদ্ধি কথায়, তারে জীবন সজায়, 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 তারে জীবন সজায়। কথাতে কতা যায়, কথাতে বতা পায়, কথাতে কতা যায়, কথাতে বতা পায়। তে তুম তামুলি বুদ্ধির ভরালি কথারে বুদ্ধি কথায়, তারে জীবন সজায়, 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 তারে জীবন সজায়।
যিহেতু